19 বছৰৰ মূৰত সংগঠিত হ'ল বলয়গ্ৰাহক সূৰ্যগ্ৰহণৰ পৰিঘটনা। বিভিন্ন জল্পনা কল্পনা পায় নেপায় ইত্যাদিৰ মাজত দিকভ্ৰান্ত হোৱা দেখা গ'ল জনসাধাৰণক। অৱশ্যে কোনোবাই হয়তো প্ৰত্যক্ষভাৱে কিন্তু আজি দৰ্শন কৰিলে পূৰ্ণগ্ৰাহক সূৰ্যগ্ৰহণ। যোৰহাটৰ তাৰকাগৃহতো ইয়াৰ ব্যৱস্থা কৰা হৈছিল। এই দিশৰ এক প্ৰতিবেদন। স্ক্ৰীনখনত পৰিছে আৰু আমি 3 চেণ্টিমিটাৰ আমি এটা ইয়াৰ হেৰি দেখিব পাৰিম। চ' গতিকে ইয়াৰ পৰা মানুহে চোৱাৰ আমি ব্যৱস্থা কৰি চাব পাৰোঁ। ত' গতিকে ইট ইজ এন চিম্পল ইক্লিপ্স ভিউইং এপাৰ্টাছ। ইট ইজ কল্ড এন পিনহোল প্ৰজেক্টৰ বাট ইট ইজ এন বিগাৰ। এইটো যিটো গ্ৰহণ লাগিছে এইটো এনুলাৰ সোলাৰ ইক্লিপ্স তাৰমানে বলয়গ্ৰাহক সূৰ্যগ্ৰহণ। আৰু এই বলয়গ্ৰাহক সূৰ্যগ্ৰহণ গোটেই পৃথিৱীৰ কেইবাখনো দেশৰ পৰা দেখা পোৱা গৈছে আৰু সেই দেশৰ ভিতৰত আমাৰ ভাৰতো এখন অন্যতম। ভাৰতৰ উত্তৰ ভাৰতৰ পৰা ইয়াক দেখা পোৱা গৈছে। আৰু বলয়গ্ৰাহক সূৰ্যগ্ৰহণৰ স্পেচিয়েলিটি আছে, ইয়াৰ চাৰিওফালে সূৰ্যটোৰ কাহিখনৰ চাৰিওফালে এটা পোহৰৰ ৰিং দেখা পোৱা যায়, যাক বলয় বুলি আমি ক'ম। দেট ইজ কল্ড দি এনুলাৰ সোলাৰ ইক্লিপ্স। আৰু এই ইক্লিপ্সৰ সময়টো 9:15 পৰা 3:04 বজালৈকে এইটো হৈছে। কিন্তু আমাৰ অসমত পৰিলক্ষিত হৈছে যে 11:05 আমি অসমত পাৰ্চিয়েল ইক্লিপ্স আমি পাইছোঁ।